বৰুৱানী কি কৰিছা? ভালে আছা? মই ভাল। হেৰি শুনা না, কথা এটা গম পাইছা? এই কলিতানীৰ ঘৈণীয়েকক কালি বা কেনেকুৱা মাৰিছে। মানুহটোৱে বোলে খাই, বুজিছা? দেখাত লাগে। দেখা থাকে যেনে ফিটফাট হৈ থাকে, ক'বই নোৱাৰে মানুহটো এনেকুৱা বুলি, বুজিছা? কালি বোলে এনেকুৱা কোবাইছে। আই ইমান বেয়া লাগিছে। মোৰ শুনি গোটেই ৰাতি কোবাইছে জানা। কাকো নক'বা দেই। তোমাকে ক'লোঁ মই যে একেবাৰে পেটতে হজম কৰিলোঁ কথাটো বোলে, আৰু কোনোৱে কাম চোৱাব নালাগে আৰু। হাজাৰ হ'ব মাইকী মানুহ ভাই, মাইকী মানুহৰ কথা ক'লে কিডাল হ'ব ন? একেবাৰে নক'বা দেই। এতিয়া তোমাক মই চব কথা কওঁ যে, সেইকাৰণে তোমাকে ক'লোঁ। ঠিক আছে পিছত কথা পাতিম হা, ৰাখোঁ হা। হেল্ল'। কি খবৰ অঞ্জু? ভালে আছা? কেনেকুৱা? ল'ৰা ছোৱালী কেনেকুৱা আছে তোমাৰ? ভালে ন? ঠিক আছে। এটা কথা গম পোৱা? কি যে ভগৱান, কি যে মাৰিছে নহয় কলিতানী। জানা কি অৱস্থা হৈছে? গোটেই ৰাতি একদম এনেকুৱা পিটিছে মদ খাই, বা বাহিৰত ওলাই দিছে গোটেই ৰাতি। বেচেৰি তাই বাহিৰতে বহি থাকিলে, গম পাইছা? কি যে বেয়া লাগিছে। মই ভাবিছিলোঁ আমাৰ ঘৰতে আনি থ'ম, কিন্তু আকৌ মদ খাই যে পিটিলে যে, সেইকাৰণে মই কেনেকৈ আনিম? আকৌ আহি পেলাই গিৰিয়েকে আকৌ আহি পেলাই আমাৰ ঘৰতে কাজিয়া লাগি থাকিব পাৰিলে। সিহঁতৰ কাজিয়াখন আমাৰ ঘৰত লাগিব, সেইটো কাৰণে নানিলোঁ। তুমি কাকোকে নক'বা দেই, বৰ বেয়া কথা হ'ব যে, গম পাইছা? এই ইফালৰ কথা সিফাল হৈ যাব যে, সেইটো কাৰণে মই কাকোকে কোৱা নাই, গম পাইছা? এই যে কি যে হ'ব নহয়। মই মানা কৰিছোঁ তাইক, আৰু নাহিবি দে, এনেকৈ কৈছোঁ আৰু। তাইক ঘৰলৈ যাব মানে, সেইটো কাৰণে। ঠিক আছে দিয়া। ঠিক আছে পিছত ফোন কৰিম দেই। কাকোকে নক'বা কিন্তু দেই। ঠিক আছে। কথা এটা গম পোৱা? বিয়াখনত গৈছিলানে? গৈছিলোঁ। এই গোস্বামী জীয়েকক বৰ একদম হেভি গহনা দিছে ন? হেভি গহনা দিছে। ময়ো সেইটো নটিচ নকৰা নহয়, কিন্তু জানা মোৰ সন্দেহ এইটো চিটি গ'ল্ডৰ হ'বলা। ইমানটো আকৌ সিহঁতে একেবাৰে হাতীৰ নিচিনা ঘৰৰ নহয়, একেবাৰে ইমান মস্ত যে ডিঙি ভৰা দিব। চিটি গ'ল্ডৰ, বুজিছা? কিন্তু দেখাত অকণমান মানে হেৰি লাগিছিলে, আৰু মোৰো লাগিছে আৰু তেনেকুৱাই। কিন্তু যে এই দেখি পেলাই আৰু মানুহৰ ওচৰত নাই কোৱা আৰু। তাকে কি দৰকাৰ আমাৰ? পাটৰ কাপোৰখিনি দেখিছা তুমি? বৰ অল ফেশ্বনৰ। মোৰ মাহঁতৰ আমি যে সেইসোপা আৰু এনে দিলেও এতিয়া নিপিন্ধো। একদমেই পিন্ধিবই নিদিব। কি যে দিছে কালাৰডাল দেখি চাবানে তুমি? ডিজাইনে চাবানে? অল্ড ফেশ্বনৰ সেইটোৱেতো। কইনাক অকণমান ভালকে পিন্ধিলে ভাল দেখা যায়। তহঁতৰে সন্মান। ইমানখিনি হাজাৰটা মানুহ আহিছে, অকণমান ভালকে আৰু তুমি কি খালা তাতে? ব্ৰইলাৰৰ পেলপেলীয়া জোল খোপা খুৱাইছে। ব্ৰইলাৰ আৰু মাছকে কৰিছে, তাকো একদম মানে কোনো সোৱাদেই নাই। মা মছলা দিলেহে সোৱাদ হ'ব। আৰু গোল্লাটো দেখিছে নাই? মাৰ্বল গুটি। আৰে তহঁতে খুৱাব মন নাই নোখোৱাবি। মৰা নাই ন গোল্লা, হোটেলত গৈ খাই আহিম দস্তুৰ মই। ইমান মই গোল্লা কওঁতে যিমানখিনি সময় লাগে, সিমানখন সময়ো লগা নাই খাওঁতে, জানানে? গোল্লাটো কি যে খুৱাইছে, পাৰ হৈ গৈছে নহয়। আৰু পোলাওখিনি বগা একেবাৰে সেই কম পইচা কাৰিকৰ আনিছে। সেইটোৱেতো, এই অকণমান ভাল কাৰিকৰ এটা আনিলে খোৱাটো ভাল হ'লে হয়। তাকে তুমি পিছে আমাৰ লছ হোৱা নাই দিয়া। তুমি কি দিলা? ময়ো জব। জগ দি পেলাই পাতিছে দি আৰু কিমান খাবি? তই বেলেগ পাচলি আনিছ ঘৰত? কিবা চব্জি আনিছ তই? লকডাউনৰ সময়ত মই পইচা কেনেকে পাম? তই ফটিকা খাবলৈ ঠিকে পইচা পাৱ। ঘৰত চব্জি আনিব পইচা নাপাৱ তই? আজি তোৰ ঘৰৰ পৰা উলিয়াই দিম। তোৰ মাকৰ ঘৰলৈ পঠিয়াই দিম এতিয়া। মোৰ মাথা গৰম হৈ গৈছে ইয়াত। আজি দেখিছা নহয়? দিলে উপায়ো নাই। কিমান বৰদাস্ত কৰিবা আৰু নকবা আৰু একদম। শুনা না, ভাগ্য আমাক যে নেদেখিলে জুপি থকা
টকা নহ'লে আমাকো দিলে হয় আৰু নিদিব তাই একবাৰ চকুলে নাচায় ইমানেই ঘমন ইমান ঘমন দি ঘৰতে আমি ইমান পুৰণা কাপোৰ পিন্ধি থাকো তাই একদম ক'ৰবাত অহা যোৱা কাপোৰে আমাক দেখুৱাই তাতে আকৌ গিৰিয়েকৰ বোলে কামে লকডাউন গিৰিয়েকটো ফটিকা খাব পাৰে কিন্তু ভাল বহুত ভাল জানা সেই কালি যে আমাৰ ঘৰৰ আগেদি গৈছিলে গিৰিয়েকে কাম বিচাৰিয়ে যায় বেচেৰাটো বিচাৰিটো যায় নাপালে নোপোৱাৰ কাৰণে বেচেৰা দুখতে ফটিকা খায় সেইটোৱেতো আৰু ঘৈণীয়েকে ইমান জ্বলাই যে ফটিকা কিয় নাখাব তোৰ জলকীয়া চাটনি কিয় কৰিলি আমি থাকো গাঁও অঞ্চলত ঢেকীয়া খুতৰীয়া এইবিলাকৰ অভাৱ তই বিচাৰত নাই এটা লেবেল কমিব সেইটোৱেতো আমি হাঁহৰ কুকুৰা কণী নিদিও জানো আমাক নাচায় গাত লাগি গ'লেও নাচায় মই একদম বাহাদুৰি জানে পালে নহয় ওলাবা ৰাতিপুৱা এপাক যাম সেইটোৱে দিলে ৰাতিপুৱা এপাক যাম বুলি কিয় হুলস্থুল শুনিলো এনেকে চান্স পালে যে গিৰিয়েকে এই ফটিকা খাই আহিছে পালে আৰু বুজিছা কালি ৰাতিপুৱা গৈ কম পুতুকণৰ মাক কালি বৰ হাই হুলস্থুল শুনিলো কি হৈছিল বা পোৱালিটোকো মাতিব নিদিয়ে গম পোৱা খুৰী বুলি মাতিলে নহয় এয়া পোৱালিটো একে তাতে একে কাঢ়ি পেলাই লৈ গুচি গ'ল যেনেবা সেই পোৱালিটো আমিহে কাঢ়ি লওঁ মই আকৌ ভাবিলো মোৰ লগতে কৰিছে নেকি মাতিলে বৰমা বুলি আই যেনেকে চুচা মাৰি পোৱালিটোক নিলে তুমি নাজানা নেকি গাঁওখনেই এতিয়া বেয়া পায় তাকে সেইটোৱেতো ঠিকে আছে ড্ৰামাখন চাম সেইটোৱেতো ফ্ৰী ড্ৰামাখন কোনে এৰে আৰু বুজিছা নেক্সট বাৰ হ'লে মিছ কলটো মাৰিবা এইটোহে হ'ব দিয়া ঠিক আছে যদি ভাল লাগিছে ভিডিঅ'টো তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো যিসকলে নতুনকৈ চাইছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু অল কৰি দিব যাতে মই বনোৱা ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে পায় তেতিয়াহ'লে আজিলৈ ইমানতে সমাপ্ত আকৌ এটা ভিডিঅ'লৈ আকৌ লগ পাম বাই